আইডৰ বুলনিৰ সমুশ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতাসকল, আমাৰ প্ৰায় প্ৰতিগৰাকী মহিলাৰ এটাই সমস্যা, ঘৰৰ কামৰ পৰা দেখোন আজৰিয়েই নাপাওঁ। আজি এই ধৰণৰ এটি বিষয়বস্তু লৈ আমাৰ ষ্টুডিঅলৈ কেইগৰাকীমান মহিলাক আমন্ত্ৰণ জনাই আনিছো। আশা কৰো তেওঁলোকৰ কথোপকথনৰ দ্বাৰা আমাৰ গৃহিণীসকলৰ সমস্যাৰ সমাধান হ'ব বুলি। আলোচনাটিৰ আঁত ধৰিছে ময়ূৰী দত্তই। আহকচোন শুনো। নমস্কাৰ, মোৰ লগত আছে প্ৰথমে এয়া প্ৰিয়ম্বদা নয়ন, তেখেত এগৰাকী গৃহিণী। নমস্কাৰ। লগতে আছে সুনীতা মেধি। নমস্কাৰ। উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা তথা খেলুৱৈ। আৰু লগতে আছে ডলি দেৱী, তেওঁ সংবাদ মাধ্যমৰ লগত আংশিকভাৱে জড়িত কৰ্মৰত হৈ আছে। নমস্কাৰ। লগতে মই ময়ূৰী দত্ত। মই প্ৰথমে সুনীতা মেধিক সুধিবলৈ লৈছো যে আমাৰ মহিলাসকলৰ জীৱনত অৱসৰ বিনোদনৰ প্ৰয়োজনীয়তা আপুনি কিমান বুলি ভাবে? অৱসৰ বিনোদন শব্দটিৰ প্ৰসাৰ বহুত বেছি। তাৰমানে যিজন ব্যক্তিয়ে কোনো এটা কাম কৰি নিজৰ মনত আনন্দ আৰু সন্তুষ্টি লাভ কৰে, সেইটো শব্দকে যদি আমি আৰু অলপ ভালকৈ বুজিবলৈ চেষ্টা কৰো, তেতিয়াহ'লে বিনোদন শব্দটি এনেকুৱা এটা শব্দ যিটো অভ্যাস কৰাৰ পৰা, যিটো কৰ্ম বা যিটো কাম অভ্যাস কৰিলে বা সেইটোৰ চৰ্চা কৰিলে আমি আনন্দিত হওঁ। এইটোৱে হৈছে বিনোদন শব্দটিৰ অৰ্থ। প্ৰত্যেকগৰাকী মহিলাকে অৱসৰ বিনোদনৰ দৰকাৰ, আৱশ্যকতা অতি বেছি। যোনে নহওক, তেওঁ এগৰাকী মাতৃ হওক, তেওঁ এগৰাকী গৃহিণী হওক, তেওঁ এগৰাকী বৃত্তিধাৰী মহিলা হওক, যোনে নহওক, অৱসৰ বিনোদনে মানুহক আমাক মানসিক লগতে শাৰীৰিক আনন্দও দিয়ে। গতিকে মই ভাবো ই আমাৰ ব্যক্তিত্বৰ এক সৰ্বাংগীন উন্নতি সাধনৰ বাবে অতিকৈ জৰুৰী আৰু অপৰিহাৰ্য অংগ। হয়, সুনীতা মেধিয়ে ক'লে যে এইটো অতি অপৰিহাৰ্য অংগ আমাৰ জীৱনৰ। মই ডলিক সুধিবলৈ বিচাৰিছো যে আমাৰ এই মহিলাসকলে এই অতি প্ৰয়োজনীয় এই সুযোগ লাভ কৰেনে প্ৰত্যেকগৰাকী মহিলাই তেওঁৰ জীৱনত? প্ৰত্যেকগৰাকী মহিলাই আচলতে যদি বিচাৰিব জানে যে সুযোগটো কেনেকৈ উলিয়াই লওঁ, তেতিয়া মই ভাবো যে প্ৰত্যেকগৰাকী মহিলাই সেই সুযোগটো উলিয়াই ল'ব পাৰে। কাৰণ আমি সকলোৱে কওঁ যে সময় নাই, সকলোৰে সময় নাই। কিন্তু এগৰাকী মাতৃ যেনেকে নিজৰ ল'ৰাটোৰ কাৰণে ধৰক স্পেচিয়েলি কিবা এটা বনাই পেলাই খুৱাই, সেইটো কৰিবলৈ যেনেকে সময় পায়, তেনেকৈ নিজৰ কাৰণেও সেই সময়খিনি উলিয়াই ল'ব লাগিব। গতিকে যিহেতু এগৰাকী মাতৃয়ে গোটেই ঘৰখনৰ যত্ন ৰাখে, নহয় জানো, তেওঁৰ পতিৰ, তেওঁৰ ল'ৰা ছোৱালীৰ বা শাহু শহুৰ সকলোৰে তেওঁ যত্ন লয়, তাৰ আগতে তেওঁ নিজৰ দেহাটো, নিজৰ মনটো তাৰ কাৰণে প্ৰস্তুত কৰি ৰাখিব লাগিব। গতিকে তেনেকৈ হলে নিজে ভালে থাকিলেহে ঘৰখনৰ যত্ন ল'ব পাৰিব। আৰু সেইকাৰণে মই ভাবো যে ব্যস্ততাৰ মাজতো তেওঁ নিজৰ কাৰণে 5 মিনিট হলেও দিনটোত সময় উলিয়াই ল'ব লাগিব, যাতে কিবা এটা কৰিব পাৰে। সুন্দৰ মনেহে এটা সুন্দৰ জীৱনক প্ৰতিনিধিত্ব কৰিব পাৰে, জীৱনটো আগুৱাই নিব পাৰে সুন্দৰকৈ। আৰু যিহেতু মহিলাৰ যেতিয়া জীৱনটো সুন্দৰ হ'ব, তেতিয়াহে ঘৰখন লগতে সমাজখনো সুন্দৰ হ'ব, দেশখনো সুন্দৰ হ'ব। মই প্ৰিয়ম্বদাক সুধিবলৈ বিচাৰিছো যে আপুনি আপোনাৰ অৱসৰৰ সময়খিনি কেনেদৰে কটায়? যিহেতু আপুনি এগৰাকী গৃহিণী, সেই হিচাপে মই সুধিবলৈ বিচাৰিছো কেনেদৰে আপুনি অৱসৰৰ সময়খিনি কটায়? আচলতে আমাৰ সকলোৰে এটা ধাৰণা যে যিসকল মহিলাই চাকৰি নকৰে বা ঘৰতে থাকে, তেওঁলোকৰ কাৰণে মানে অপৰ্যাপ্ত সময়, অফুৰন্ত সময়, অৱসৰ বিনোদনৰ মানে প্ৰশ্নই নাহে। মানে গোটেই দিনটো অৱসৰ বিনোদনেই। কিন্তু কথাটো ঠিক তেনেকুৱা নহয়, বিপৰীত। সুগৃহিণী হবলৈ হলে গোটেই দিনটোৰ 24/7 ব্যস্তই থাকিব লাগে। কাৰণ ৰাতিপুৱাই ল'ৰা ছোৱালী স্কুললৈ পঠিওৱাৰ পৰা আৰম্ভ কৰি নিজৰ হাজবেণ্ডকো তেনেকে অফিচলৈ বা অন্যান্য কামৰ কাৰণে পঠিয়াবলগীয়া হয়। আৰু তাৰোপৰি গোটেই ঘৰখনৰ বাকী যা জঞ্জাল মাৰোতে গোটেই দিনটো তেনেকে পাৰ হৈ যায়। আৰু তাৰ মাজতে আজিকালিতো আপোনালোকে দেখিছে আধুনিক যুগৰ এই বিজ্ঞান প্ৰযুক্তিবিদ্যাই এক সুন্দৰ অৱদান আমাৰ জীৱনলৈ আগবঢ়াইছে। সেয়া হ'ল ফেচবুক, হোৱাটছএপ। গতিকে মই বেছিভাগ সময় মানে ফেচবুক অহাৰ পাছৰ পৰা এনেকুৱা হৈছে যে বহুত পুৰণা বন্ধু লগ পাই গৈছো। আৰু এতিয়া মানে কি হৈছে যে ফেচবুকত আমাৰ গ্ৰুপ বনাইছো, আমি গঠন কৰিছো আমাৰ পুৰণা স্কুলৰ বন্ধু বান্ধৱীসকলক লৈ। গতিকে মানে বহুত সময় আমি সুন্দৰভাৱে অতিবাহিত কৰো। আৰু সেইখিনি কৰাৰ পাছত কি হয়, মনটো সঁচাকে একদম ইমান ফ্ৰেছ হৈ যায় যে স্কুলৰ পৰা ল'ৰা ছোৱালী ঘূৰি অহাৰ পাছতো সেই সুন্দৰ সময়খিনি যে কটালো, সেই তাৰ এটা পজিটিভ
এফেক্ট এটা মানে আমাৰ দেহ মনত থাকে আৰু সুন্দৰভাৱে ঘৰখন চলাবৰ কাৰণে আকৌ বাকী সময়খিনিৰ কাৰণে এনাৰ্জি পাই যাওঁ তাৰমানে। আপুনি সৃষ্টিশীল কৰ্মতো তেনেকে মনোনিৱেশ কৰিব পাৰে কোনো মহিলাই ইচ্ছা কৰিলে অৱসৰৰ সময়খিনি। তেওঁৰ যদি কোনোবা আজিকালি ইণ্টাৰনেটত বহুত সুবিধা ওলাইছে এই ক্ষেত্ৰত। আচলতে আমাৰ নিজৰ মনৰ ওপৰতহে কথা, যিটো দলিয়ে কৈছিলে যে আমি যদি ইচ্ছা কৰো মহিলাসকলে তেনেহলে আমাৰ ইমান ব্যস্ততাৰ মাজতো আমি অকণমান হলেও সময় নিজৰ মনৰ কাৰণে আমি উলিয়াই ল'ব পাৰো। তাৰ মাজতে আপোনাৰ কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তুলিব পাৰো, ভাল ভাল উপন্যাস বা গল্প লিখা মেলাটো সুবিধা হয়, বেছি পঢ়া শুনা কৰিলে লিখা মেলা কৰা সুবিধা হয়, দখলটো বাঢ়ে, শব্দত ভাষাৰ ওপৰত। মই সুনিতা মেধিৰ ওচৰলৈ পুনৰবাৰ যাবলৈ বিচাৰিছো। আপুনি যিহেতু ওকালতিৰ দৰে এক ব্যস্ত বৃত্তিৰ লগত জড়িত আৰু আপুনি এগৰাকী খেলুৱৈও, গতিকে আপোনাৰ চাগৈ অৱসৰ বিনোদন বুলিলে আপোনাৰ খেলৰ কথাই মনত পৰে নিশ্চয়। কিন্তু আপোনাৰ বৰ্তমান যি সংসাৰৰ ব্যস্ততা লগতে যি বৃত্তি জীৱনৰ যিটো ব্যস্ততা, তাৰ মাজতে আপুনি আপোনাৰ এই মনে বিচৰা বস্তুটিৰ প্ৰতি, খেলৰ প্ৰতি আপুনি আগৰ দৰে সময় দিব পাৰিছেনে? খেলৰ প্ৰতি মই খুবেই আকৃষ্ট সৰুৰ পৰাই, আৰু মোৰ ঘৰতো বৰ্তমান মোৰ স্বামী আৰু মোৰ জীয়ৰী, আমাৰ ঘৰত এটা খেলৰ এটা মানে পৰিৱেশ এটা আমাৰ আছে। কিন্তু অবভিয়াছলি বিয়াৰ পিছত মই মেইনটেইন কৰিব পৰা নাই। মই আপোনাৰ শৰীৰ চৰ্চা কৰিছিলো, জুডোৰ মই ব্লেক বেল্টলৈকে কৰিছিলো। খুব ভাল কথা। কিন্তু খেলা এৰি পেলাব লগা হ'ল। বিয়াৰ পৰা বুলি মই নকওঁ, এই আৰু পঢ়া শুনা শিক্ষা কৰ্মজীৱনতাও কৰিছিলো। মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিছিলো শিক্ষকতাৰে। মই স্কুলত কাম কৰিছিলো গুৱাহাটীৰে। তেনেকে মোৰলেছ খেলাৰ প্ৰতি অকমান আওকাণ কৰিব লগা হয়। সাংসাৰিক ব্যস্ততাৰ বৃত্তি জীৱনৰ ব্যস্ততাই অলপ হলেও মানে আপোনাক আঁতৰাই আনিছে। হয়, তথাপিও মানে মই এতিয়াও যিখিনি পাৰো মই খেলা ধূলাৰ লগত জড়িত হৈ আছো। খুবেই ভাল কথা। আৰু তথাপিও মই বিনোদন হিচাপে মই আৰু কিছুমান কাম ভাল পাওঁ, যেনে ছবি অঁকা। ছবি আঁকি মই খুবেই ভাল পাওঁ। মনটো যেন কিবা ফ্ৰেছ হৈ যায়। আৰু কিতাপ পঢ়িও ভাল লাগে কেতিয়াবা। আৰু অবভিয়াছলি মিছা কথা মই নকওঁ, মই মোৰ স্বামী আৰু ছোৱালীৰ লগত ক'ৰবাত ওলাই যাবলৈ, এখন পাৰ্কলে বা এখন ছবি ঘৰলৈ যাবলৈ বহুত ভাল লাগে। সেয়াই আৰু মই প্ৰিয়ম্বদাক সুধিবলৈ বিচাৰিছো যে বিবাহৰ আগৰ আৰু বিবাহৰ পাছৰ অৱসৰ বিনোদনৰ ক্ষেত্ৰত নাৰীৰ জীৱনলৈ কিবা পৰিৱৰ্তন আহেনে আপুনি ভাবে? নিশ্চয় আহে। বিবাহৰ আগৰ সময়খিনিত কোনো বাধাই নাথাকে। গোটেই মানে গোটেই পাৰ্চনেলিটিটো ফ্ৰী একচুৱেলি। সময়খিনি কেৱল নিজৰ কাৰণে মা দেউতাৰ লগত মানে ইমান সুন্দৰভাৱে জীৱনটো অতিবাহিত হয়। মানে তেতিয়া ঠিক অৱসৰ বিনোদনৰ কথাটো মনলৈ নাহে, কিন্তু বিয়াৰ পাছত একচুৱেলি মনলৈ আহে যে অৱসৰ বিনোদন অকমান থকা হলে ভাল আছিল নেকি। ইমানেই ব্যস্ত হৈ পৰে জীৱনটো আৰু ইমান দায়িত্ববোধ আহি যায়। বিয়াৰ আগতো সেই দায়িত্ববোধৰ প্ৰশ্নই নুঠে। আৰু এটা পৰিয়াল চলোৱা মানে সাধাৰণ কথা নহয়। গোটেই পৰিয়ালৰ সমূহ সদস্যক সন্তুষ্ট কৰি ৰাখিবলৈ এগৰাকী নাৰীয়ে নিজৰে দেহে কেহে লাগে গোটেই দিনটো। আচলতে নিজৰ পৰা এটা পৰিয়ালৰ সৃষ্টি হৈ যায় বিবাহৰ পিছত। সেইকাৰণে দায়িত্ববোধটো অলপ সেই দায়িত্ববোধটো থকাৰ কাৰণে আচলতে জীৱনটো নিশ্চয় সলনি হৈ যায়। যিটো ছোৱালী জীৱনত সেই দায়িত্ববোধ দেখা নাযায়। কিন্তু পৰিয়ালৰ বাকী সকল সদস্যৰ সময়ৰ লগতো আমি তাল মিলাই চলিবলগীয়া হয়। গতিকে আমি অকল আমাৰ কেৱল ব্যক্তিগত মানে কথা ভাবিলেই নহব, তেওঁলোকৰ কথাও ভাবিব লাগিব। যিহেতু এগৰাকী মহিলা এটা পৰিয়ালৰ মূল চালিকা শক্তি, গতিকে সেই দায়িত্ববোধটো মনত থকাৰ কাৰণে, সেই ভাৱটো থকাৰ কাৰণে আচলতে অলপ চিন্তা কৰিব লগা হয় যে এই কামটো মই কৰিলে ইহঁতৰ কিবা ক্ষতি হব নেকি। সেই তেনেকুৱা ভাৱটো মনলৈ আহে। দলিয়ে কোৱাচোন, তুমি কি কৰা অৱসৰৰ সময়ত? মই চিনেমা চাই খুবেই ভাল পাওঁ। আৰু মানে চিনেমাৰ কিছুমান বস্তু যেনে আপুনি এইমাত্ৰ ক'লে বিয়াৰ পাছত আপোনাৰ যিটো খেলাৰ প্ৰতি আকৰ্ষণ আছিলে, খেলৰ প্ৰতি সেইটো আপুনি মানে কণ্টিনিউ কৰিব মনে বিচাৰিও পৰা নাই, নহয় জানো? কিন্তু মই এইখিনিতে এখন চিনেমাৰ কথা ক'বলৈ বিচাৰিম। আপোনালোকে চাইছে নিশ্চয় মেৰী কমৰ কথা, যে মেৰী কমে কেনেকৈ মানে বিয়াৰ পাছত সন্তান জন্মৰ পাছতো কেনেকৈ গৈ বক্সিং খেলি, আৰু সেইটো ক্ষেত্ৰত তেখেতৰ গিৰিয়েকে তেখেতক বহুত সহায় কৰিছিলে। আৰু আচলতে বিয়াৰ পিছতো
জীৱনটোত অৱসৰ বিনোদন হওক বা মনৰ ইচ্ছা আকাংক্ষা এইবিলাক পূৰণ কৰিবলৈ ঘৰখনৰ ছাপৰ্টটো বহুত ডাঙৰ বস্তু নিজৰ মানে পতি হওক বা শাহু শহুৰ ইভন নিজৰ ল'ৰা ছোৱালীৰ ছাপৰ্টটো বহুত প্ৰয়োজন আজিকালি যুগটো সলনি হৈছে আগতে মানে এনেকুৱা আছিলে যে মাক বিলাকে যেন এইবিলাক বস্তু আৰু কৰিব নোৱাৰে আৰু মা আৰু ক'ত গান গাব আৰু এতিয়া বা মোৰ মা আৰু এতিয়া ক'ত আৰু নাচিবলৈ যাব কিন্তু এতিয়া যুগটো তেনেকুৱা নহয় জানো এতিয়া মানে এনেকুৱা হৈছে যে একো বস্তু আৰম্ভ কৰাৰে এটা এজ নাই যে এইখিনি এজত আৰু আৰম্ভ কৰিব নোৱাৰিবা তোমাৰ 40 বছৰ হ'ল তুমিনো কেতিয়া এতিয়ানো ক'ত গান গাব যাবা এনেকুৱা কথা আজিকালি নহয় ল'ৰা ছোৱালী বিচাৰে যে মোৰ মায়ে ক'বাত গৈ গান এটা গাওক বা ডান্স কৰি আহক বা যদি মাৰ ইচ্ছা আছিলে আজিকালি ল'ৰা ছোৱালী মাকক ইনস্পিৰেশ্যন দিয়ে যে তুমি এতিয়াও নাচা এতিয়াও আৰম্ভ কৰা মই আছো তোমাৰ লগত গতিকে এই বস্তুখিনি আজিকালি বহুতে ইম্পৰ্টেণ্ট হৈছে খুবেই উৎসাহজনক তোমাৰ এই ভাষ্য আৰু আমি কেতিয়াবা এনেকুৱাও দেখো যে কিছুমান মহিলাই বিয়াৰ আগতে হয়তো তেওঁ সুযোগ নাপায় বিয়াৰ পিছতে তেওঁৰ পৰিৱেশৰ এনেকুৱা পৰিৱৰ্তন হয় যে তেওঁ নিজে ভাল লগা সময়খিনি নিজে যেনেদৰে ভাল লগাকৈ কাম কৰিবলৈ বিচাৰে তেনেকে কৰিবলৈ সুযোগ পায় এনেকুৱা উদাহৰণ বহুত আছে গতিকে সেয়াও সমাজৰ প্ৰতিও এক মানে শুভ লক্ষণ বুলিয়ে ক'ব লাগিব মানে যিহেতু কিছু পৰিৱৰ্তন আহিছে মহিলাই অকল চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থকা নাই আমি নিজৰ মনৰ কথাও আমি ভাবিবলৈ সুযোগ পাইছো কিন্তু এই ক্ষেত্ৰত মানে মই সুনিতা মেধিক সুধিবলৈ বিচাৰো যে নিৰক্ষৰ মহিলা আৰু উচ্চ শিক্ষিত মহিলা তেওঁলোক সমানে অৱসৰ বিনোদনৰ বিষয়ে জ্ঞাত বুলি আপুনি ভাবেনে শিক্ষাই এই ক্ষেত্ৰত কিমান দূৰ প্ৰভাৱ পেলায় বিনোদন শব্দটোৰ অৰ্থ সুদূৰ প্ৰসাৰী তাৰ অৰ্থটো বহু দূৰলৈকে বিয়পা গতিকে কোনে নিজৰ বিনোদনটো কি ধৰণে বিচাৰি উলিয়ায় সেইটো ডিপেণ্ড কৰে সেইজন ব্যক্তিৰ ওপৰত ইয়াতে শিক্ষাৰ কোনো বাৰ নাই এগৰাকী দৈনন্দিন হাজিৰা কৰি কাম কৰা মহিলা এগৰাকীও তেওঁৰ অৱসৰ বিনোদনৰ সময়খিনি তেওঁ নিজে ভাল পোৱা কাম যেনে চিলাই কাম কৰিব পাৰে কোনোবাই ৰন্ধা বঢ়া আচাৰ বনোৱা এই ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে কিন্তু এতিয়া শিক্ষিত নাৰীও কৰিব পাৰে সেনেকুৱা কোনো কথা নাই আচাৰ বনাই ইনফেক্ট ময়ো নিজেও ভাল পাওঁ খাইও ভাল পাওঁ তেনেকে এইটো ডিপেণ্ড কৰে কোনগৰাকী মহিলাই কি ভাল পায় হয় আপুনি যিটো আচাৰ বনোৱাৰ কথা ক'লে আজিকালি আমি দেখিছো যে আত্মসহায়ক গোট কিছুমান গঠন হৈছে মহিলাসকলে ধৰক তাতো নিজৰ আজৰি সময়খিনি তেওঁলোকে তাত মানে দিছে আৰু লগতে আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰিছে এইটো এটা নিশ্চয় শুভ লক্ষণ যে অৱসৰৰ সময়খিনিক আমি কিদৰে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰো গঠনমূলকভাৱে সৃষ্টিশীলভাৱে নিজকে নিয়োগ কৰিব লাগিব হয় মই প্ৰিয়ম্বদাক সুধিবলৈ বিচাৰো যে প্ৰত্যেক মানুহৰ ভিতৰতে এটা ইচ্ছা থাকে যদি মই সময় পোৱা হলে মই অমুক কৰিলোহেঁতেন তেনেকুৱা এটা ইচ্ছা থাকে যদি আপোনাৰ ওচৰত যথেষ্ট সময় থাকে তেতিয়াহ'লে আপুনি সেই সময়খিনি কি কৰিবলৈ বিচাৰিব মোৰ হাতত এতিয়াও মানে সময় একেবাৰে নাই বুলি নকওঁ কিন্তু অলপ মানে প্ৰেৰণাৰ অভাৱ মানে প্ৰেৰণা মানে নিজৰ ভিতৰৰ পৰা অহা প্ৰেৰণাটো কৈছো বাহিৰৰ পৰাতো প্ৰেৰণা পায়ে থাকো বন্ধু বান্ধৱ আত্মীয় স্বজন সকলোৰে পৰা ভিতৰৰ পৰা অলপ দিনৰ কাৰণে ধৰক বিয়াৰ পাছত যিটো চেঞ্জ আহে এগৰাকী মহিলাৰ জীৱনলৈ সেইটো অলপ সময়ৰ কাৰণে থমকি ৰৈছিলো তাৰমানে সেই চেঞ্জটো একচেপ্ট কৰোঁতেও সময় লাগিল কিন্তু এতিয়া সময় আছে হাতত একজেক্টলি ক'বলৈ গ'লে মই এটা ক্ষেত্ৰত খুবেই আগ্ৰহী আছিলো সেইটো হ'ল ফিল্ম মেকিং মই যদি পাৰো সময় সুবিধা পাওঁ তেতিয়াহ'লে মই ভাবিছো মই এই ক্ষেত্ৰতে অলপমান যি কৰিব পাৰো নিজৰ সৃষ্টিশীলতাখিনি দেখুৱাবৰ কাৰণে মই ভাবিছো কৰিম আমাৰ শুভেচ্ছা থাকিলে মনৰ ইচ্ছা থাকিলে সকলোখিনি কৰিব পাৰে বুলি কয় মই পুনৰবাৰ দলিৰ ওচৰলৈ আহিছো তুমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত গতিকে হয়তো তুমি বহুত মানুহকে লগ পাইছা বহুত মহিলাক লগ পাইছা তুমি এনেকুৱা মহিলাক লগ পাইছানে যি নিজৰ অৱসৰ বিনোদনৰ কাৰণে সময় উলিয়াব নোৱাৰি আক্ষেপ কৰা তুমি দেখিছানে কোনোবা মহিলাক মই লগ পাইছো এনেকুৱা খুব আকৰ্ষণীয় ঘটনা এটা আছে মই ক'বলৈ বিচাৰিম মোৰ বান্ধৱী তেওঁ মানে মোক কৈছিল যে একেই সময় নাই সকলোৰে সময়ৰ অভাৱ তেওঁৰো সময়ৰ অভাৱ তাৰপিছত ক'লে যে তেওঁ এটা নতুন কাম কৰিলে নতুন কাম নহয় আচলতে পুৰণি কাম কিন্তু নতুনত্ব বিচাৰি ল'লে কেনেকৈ মই সেই কথাটো ক'ব বিচাৰিম যে তেখেতে নতুন নতুন ৰেচিপি সদায় ঘৰত বনায় ভাতৰ লগত ভাতটো সকলোৱে ৰান্ধে কম বেছি পৰিমাণে সকলোবিলাক মহিলাই আমাৰ ভাত বনায় কিন্তু কিছুমানে আপুনি দেখিব যে ভাল এটা ডিছ এটা বনায় বা ভাল এটা ৰন্ধন প্ৰকৰণ মানে প্ৰণালী এটা বনায় পৰিৱেশন কৰি খুব ভাল পায় যেতিয়া নেকি মানুহে ক'ব খাওঁতাজনে যে বৰ ধুনীয়া হৈছে দেই খাই বৰ ভাল লাগিল দেই
এই মন্তব্যটো শুনি ইমান তেখেতে অনুপ্ৰেৰণা পায় যে অহাকালি এটা নতুন ৰেচিপি বনাবৰ কাৰণে তেওঁ মানে উৎসাহ পায়, চিন্তাটো আগবাঢ়ি যায় আৰু মানে নানান এক্সপেৰিমেণ্ট চলাই থাকে যে আজি এইটো আৰু এইটো বস্তু মিলাই মই মানে ৰান্ধি এখন নতুন এখন কিবা আঞ্জা এখন বনাব মানে চেষ্টা কৰে আৰু নতুন নতুন উৎসাহ পায়। সেইকাৰণে সদায় সদায় এনেকুৱা নহয় যে আপুনি অৱসৰ বিনোদনৰ কাৰণে কৰবালৈ ফুৰিব যাবই লাগিব বা ডান্স কৰিবই লাগিব, ছবি আঁকিবই লাগিব, এনেকুৱা কথা নহয়। নিজে যিটো কাম আপুনি কৰে তাতে আমি যদি আনন্দ বিচাৰি ল'ব চেষ্টা কৰো, তাতে যদি সুখ বিচাৰি ল'ব চেষ্টা কৰো। আৰু এটা ইম্পৰ্টেণ্ট কথা এইখিনিতে যে আজিকালি কেনেকুৱা হৈছে আপোনাৰ মানসিক চাপ, সকলোৰে মানসিক চাপ আজিকালি, কাৰণ আজিকালি গোটেইখন প্ৰতিযোগিতাৰ যুগ। ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আৰম্ভ কৰি বাকী ঘৰুৱা ক্ষেত্ৰত সকলোতে প্ৰতিযোগিতা, নহয় জানো? আৰু এইবিলাকে আমাক মানসিক চাপ দিয়ে সকলো মহিলাকে, আৰু মানসিক চাপৰ ফলত বহুতো বেমাৰ হ'ব পাৰে মানুহৰ। মানসিক চাপবিলাকে মানুহক ৰোগীয়া কৰি তোলে। গতিকে এই মানসিক চাপৰ পৰা মুক্তি পাবলৈ প্ৰথমতে মনটোক আনন্দত ৰাখিব লাগিব। গতিকে যিখিনি মহিলাই ভাবে যে মোৰ সঁচাকৈয়ে সময় নাই বা ৰাতিপুৱাৰ পৰা ঘৰৰ মানে যোগান ধৰি ল'ৰা ছোৱালী স্কুল পঠিয়াই আকৌ দিনত ঘৰৰ কাম, আকৌ সন্ধিয়া চাকি বন্তি ধূপ লগোৱা, নহয় জানো? আকৌ ৰাতি আকৌ ভাতৰ মানে যা যোগাৰ কৰিবৰ হয়। গতিকে এইটো ক্ষেত্ৰত মই ভাবো যে যিখিনি কাম তেওঁ কৰিছে তাতে যে নতুনত্ব আনি তাৰ পৰা আনন্দ লবলৈ চেষ্টা কৰে। আৰু এটা আক্ষেপৰ কথা শুনা যায় যে ৰুটিনত আবদ্ধ জীৱন, কিন্তু আচলতে সকলোৱেতো ৰুটিনত আবদ্ধ, কাৰণ সূৰ্য পূবফালে উদয় হয়, পশ্চিমত মাৰ যায়, সেইটোতো ৰুটিনেই। কিন্তু তাৰ মাজতে প্ৰতিটো দিনেই নতুন নতুন সূচনা কৰে, প্ৰকৃতিটো বেলেগ বেলেগ ধৰণৰ ঋতু আহে। গতিকে সেইদৰে আমি আচলতে আমাৰ জীৱনটো সজাব জানিব লাগিব, তাৰ মাজতে অৱসৰৰ সময়খিনি আমি সুন্দৰকৈ কটাব লাগিব। মই সুনিতা মেধিৰ ওচৰলৈ পুনৰবাৰ আহিছো। আপুনি এইটো অনুভৱ কৰে নেকি যে নগৰৰ মহিলাই অৱসৰ বিনোদনৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ মহিলাতকৈ অধিক সুবিধা লাভ কৰে? কথাটো হয়। নগৰত বা চহৰ যিবোৰ আৰবান এৰিয়াজ ইউ মিন, সেইবোৰত আমি থকা ঠাইবোৰত বহু ধৰণৰ এক্টিভিটি হৈ থাকে। কোনোবা মহিলা সমিতিত গৈছে, কোনোবা এই আত্মসহায়ক গোটৰ ষ্টাৰ্ট কৰিছে কিবা NGO, হয়তো তেওঁৰ তাঁতশাল বোৱা কাম আছে বা এই আচাৰ বনোৱা প্ৰকল্পৰ নিচিনা সৰুকে আছে, কটেজ ইণ্ডাষ্ট্ৰী টাইপ, কুটিৰ শিল্প যিটো আমি কওঁ। নগৰত যিকোনো ধৰণৰ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে, বা কোনোবাই আজিকালি নিজৰ হবি হিচাপে সৌন্দৰ্য চৰ্চাও কৰে, তাৰ কাৰণে বিউটি পাৰ্লাৰ খুলিছে। সেইবোৰ দেখা যায় গ্ৰাম্যাঞ্চলত, ৰুৰেল এৰিয়াজ বিলাকত সেই অপৰচুনিটিজ বিলাক কম আছে। থকাৰ কাৰণে কেতিয়াবা অলপ তেওঁলোকক পিছ পৰি থকা দেখা যায়। কিন্তু যিহেতু আমি এইমাত্ৰ এইটো কথাকে আলোচনা কৰিলো যে নিজৰ ইচ্ছাই যিহেতু সকলো, ইচ্ছা থাকিলে নিজে কৰিব পৰা কামটোৰ পৰা সন্তুষ্টি লাভ কৰিব পাৰি। গ্ৰাম্যাঞ্চল বা নগৰ অঞ্চল বুলি কোনো কথা নাই, কিন্তু কথাটোৰ ৰেলিভেঞ্চি আছে। ময়ূৰী, তুমি সোধা কথাটোৰ যে হয়, আৰবান এৰিয়াজবোৰত আমি মহিলাসকলে সা সুবিধা কিছু বহুতখিনি বেছি পাই আহিছো। ইনফেক্ট ইভেন নিজৰ হবিজ বিলাক ফুলফিল কৰাৰ কাৰণেও, যিটো গ্ৰাম্যাঞ্চলৰ মহিলাৰ ক্ষেত্ৰত অলপ কম পৰিমাণে ফুলফিল হোৱা দেখা যায়। মই এইটোৰ লগতে সংগতি ৰাখি মই প্ৰিয়ম্বদাক সুধিবলৈ বিচাৰিছো, যিহেতু আমি ভাৰতীয় সমাজ আৰু পাশ্চাত্যৰ সমাজখন বহু ক্ষেত্ৰত আমাৰ সমাজতকৈ মুক্ত বুলি এটা কথা প্ৰচলিত হৈ আছে। গতিকে পাশ্চাত্য সমাজৰ মহিলাৰ লগত আমাৰ ভাৰতীয় সমাজৰ মহিলাৰ কিবা পাৰ্থক্য আপুনি দেখা পায়নে এই অৱসৰ বিনোদনৰ ক্ষেত্ৰত? আজিকালিতো পাশ্চাত্য সংস্কৃতিয়ে আমাৰ সমাজখনতো পুৰা মানে প্ৰভাৱ পুৰা পৰিছে। কাৰণ মূল কথাটো হ'ল আপুনি সেইখিনি কেনেধৰণে লৈছে। আৰু পাশ্চাত্য সংস্কৃতি বুলি এতিয়া আচলতে সেইটো বেলেগকে কবলৈ একো নাই আৰু। গতিকে আমি দেখা পাইছো যে বিজ্ঞান প্ৰযুক্তিবিদ্যাই যেনেদৰে পাশ্চাত্য সমাজসমূহত যেনেদৰে শিপাইছে, সেইদৰে আমাৰ সমাজতো সমানেই শিপাইছে। অৱসৰ বিনোদন হিচাপে যদি আমি ডাইৰেক্টলি কবলৈ যাওঁ, তেতিয়াহ'লে সেই ডিস্কো পাব বিলাকৰ কথাই কব লাগিব, হয় নে নহয় বাৰু? পাশ্চাত্য সমাজৰ নাৰীসকলে সেইটো কৰিব পাৰে, যিটো আমাৰ নাৰীসকলে হয়তো কৰাৰ আগতে অলপ থমকিব লগা হ'ব পাৰে, ভাবি চাব পাৰে। আমাৰ সমাজখন ইমান আধুনিকো হোৱা নাই যে আমি সেইখিনিলৈকে যাব পাৰো বিবাহিত মহিলাসকলে। কিছু ৰক্ষণশীল হৈ আছো আৰু নিজৰ সমাজ সংস্কৃতিৰ কথা আমি ভাবিবলগীয়া হয়। গতিকে মই ভাবো সেইখিনিতে অলপ ডিফাৰেন্সটো আছে। আৰু এইটোতো কিবা পাৰ্থক্য আপুনি দেখে নেকি যে আমাৰ ভাৰতীয় সমাজত এতিয়াও আমি পৰিয়ালত আমাৰ বহুজন ব্যক্তি থাকে, মহিলাগৰাকীয়ে ঘৰৰ মূল চালিকা শক্তি হিচাপে পৰিয়ালৰ প্ৰতিজনৰ প্ৰতি
তেওঁৰ নিজস্ব দায়িত্ব থাকে কিছু, তাৰ মাজত নিজৰ সময় উলিওৱাটো খুবেই কঠিন। তাতকে আমি যদি পাশ্চাত্য সমাজলৈ যাওঁ, তাত দেখো যে তাত এনেকুৱা পৰিয়াল সাধাৰণতে নাথাকে, সন্তান আৰু পিতৃ মাতৃয়েই গঠিত হয় পৰিয়ালবিলাক। গতিকে তাৰ মহিলাসকলে যেন কিছু বেছি মানে মুক্ত সময় অৱসৰ বিনোদনৰ ক্ষেত্ৰত, তেনেকুৱা এটা কথাও আহে নেকি বাৰু? তেনেকুৱা কথাও মই বিশেষভাৱে আহে বুলি ভবা নাই, কাৰণ আজিকালি আমাৰ সমাজতো দেখোন একক পৰিয়ালেই বেছি হয় নহয়, মানে তেনেকুৱা জইণ্ট ফেমিলি চিষ্টেম আজিকালি দেখিবলৈতো নাপাওঁৱেই। গাঁৱৰ কথাটো বেলেগ, অৱশ্যে গাঁৱত এতিয়াও বৰ্তি আছে জইণ্ট ফেমিলি চিষ্টেম, কিন্তু আমাৰ নগৰত মই ঠিক সেইটো দেখা পোৱা নাই। গতিকে সেইখিনি মই প্ৰাসংগিকতা আছে বুলি মই নাভাবো। হয়, আৰু গোলকীয়কৰণৰ ফলত আচলতে সকলোতে আমি সমান সুযোগ সুবিধাই পাইছো। আমি ইণ্টাৰনেটৰ সুবিধা লাভ কৰিছো বা অত্যাধুনিক সকলো যন্ত্ৰ পাতিও আমি আজিকালি আমাৰ কাৰণে সহজলভ্য হৈছে, বিশেষকৈ নগৰ অঞ্চলৰ মহিলাৰ কাৰণে। গতিকে আমাৰ সময়খিনি আগতকে আমি ওলাইছে বুলি ভাবো আমাৰ নিজৰ কাৰণে। আমি কম সময়তে নিজৰ ঘৰুৱা কাম কাজো কৰিব পৰা হৈছো। মই দলিক সুধিবলৈ বিচাৰিছো যে অৱসৰ বিনোদন কিবা এটা সৃষ্টিমূলক কামত তুমিও লগাইছা, তোমাৰ কিবা ধাৰণা আছেনে যে সৃষ্টিশীল কামত কেনেকে সেই অৱসৰৰ সময়খিনি কটাব পাৰো? সৃষ্টিশীল কাম বুলি ক'লে আচলতে ভগৱানে প্ৰত্যেককে আমাৰ অভ্যন্তৰত কিবা নহয় কিবা এটা গুণ দি পঠিয়ায়। খুবেই সত্য কথা। প্ৰতিগৰাকী মহিলাই নিজৰ সেই ইচ্ছাটো, নিজৰ সেই গুণটো বিকাশ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে। আৰু অলপ আগতে কৈছিলোৱেই যে একো বয়স নাথাকে আৰম্ভ কৰা। সকলো কাম কৰিবলৈ আপোনাক প্ৰতিভা লাগিবই, প্ৰতিভা অবিহনে একো কাম কৰিব নোৱাৰে। ক্ৰিয়েটিভ কাম কৰিবলৈ আপোনালোকৰ নিজৰ প্ৰতিভা লাগিবই। সুযোগ আছে, আমি সেই সুযোগক বিচাৰি উলিয়াব লাগিব। আৰু সুযোগ আজিকালি এনেকুৱা এটা সুবিধা হৈছে আমাৰ, আগতে এনেকুৱা আছিলে গোটেইখিনি কাম মহিলাগৰাকীয়ে ঘৰৰ কৰিব লাগিব, এনেকুৱা এটা নিয়ম এটা মানে অলিখিত প্ৰথা এটা যে ৰাতিপুৱা উঠাৰ পৰা মানে চাহকাপ মানে কোনো বনাই খাব নোৱাৰে, মহিলাগৰাকীয়ে দিব লাগিব। কিন্তু আজিকালি সেই নিয়মবোৰ যেন সলনি হৈ গৈছে, কাৰণ আজিকালি মানে যেতিয়াৰ পৰা মহিলাসকল ঘৰৰ চাৰিবেৰৰ পৰা বাহিৰলৈ ওলাই আহিল, চাকৰি সংক্ৰান্তত হওক বা ব্যৱসায় সংক্ৰান্তত হওক, তেতিয়া কথাবিলাক এনেকুৱা হ'ল যে আৰ্থিকভাৱে স্বাৱলম্বী হ'ল তেখেতসকল। পুৰুষ আৰু মহিলা দুয়োগৰাকী ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল, নহয় জানো? আকৌ সন্ধিয়া দুয়োগৰাকী এটা সময়তে ঘৰলৈকে ঘূৰি আহিল, আৰু অন্য কামবোৰো তেনেকৈ ভাগ ভাগ হৈ গ'ল, যে এজনে চাহকাপ বনালে, এজনে ভাতৰ মানে যা যোগাৰ আৰম্ভ কৰিলে। আজিকালি এই যিহেতু এনেকুৱা এটা পৰিৱেশ লাহে লাহে হবলৈ ধৰিছে, আৰু এটা আশা কৰিব পাৰি যে য'ত য'ত হোৱা নাই তাতেও আৰু কেইবছৰমানৰ ভিতৰতে এনেকুৱা মানে এটা পৰিৱেশ বা পৰিৱৰ্তন এটা হ'ব বুলি আমি আশা কৰিব পাৰো। অত্যন্ত শুভ লক্ষণ মহিলাৰ কাৰণে এইটো। আৰু তাৰ ফলত কি হ'ব, এই যিটো অৱসৰ বিনোদন যিটো কথা পাতি আছো আমি আজি, ইয়াত বহুত অৰিহণা যোগাব, কাৰণ সময় পাব তেওঁলোকে। আৰু এটা বৰ ধুনীয়া কথা যে যিখিনি প্ৰতিভা অকালতে মৰহি গৈছে সুবিধাৰ অভাৱত বা এনেকুৱা কিছুমান হেঁচাত পৰি তেখেতসকলৰ সেই প্ৰতিভাটো অকালতে মৰহি গ'ল। কিন্তু এতিয়া কি হ'ব, যিহেতু কামবিলাক ভাগ বতৰা হৈছে, আজিকালি সমাজ সলনি হৈছে, মানুহৰ মানসিকতা সলনি হৈছে, গতিকে সেই হিচাপে চাবলৈ গ'লে আমাৰ সমাজত আৰু এনেকুৱা মানে নতুন প্ৰতিভা আমি দেখিবলৈ পাম। নিশ্চয় বহুত ক্ষেত্ৰত আহিছেও এনেকুৱা, আমি বহুতো উদাহৰণ আজি যদি মন কৰো ভালকে আমি দেখিম। গতিকে মই দলিক আকৌ এবাৰ সুধিব বিচাৰিছো যে তোমাৰ কিবা মনৰ ইচ্ছা আছে নেকি যি এতিয়ালৈকে পূৰণ হোৱা নাই? অৱসৰৰ সময়খিনি তুমি এনেকে কটাম বুলি ভাবিছিলা, বিভিন্ন কাৰণত হৈ উঠা নাই, এনেকুৱা কিবা আছেনে? ঠিক অৱসৰৰ সময় নহয়, আচলতে মোৰ এটা ইচ্ছা এটা আছিলে, গান গোৱাৰ ইচ্ছা এটা, সেইটো মোৰ নহল। কেতিয়াবালে মই মানে জীৱনত গান এদিন হলেও শিকি, এদিন হলেও মানে গান গোৱাৰ মোৰ ইচ্ছা এটা আছে, আশা এটা পুহি ৰাখিছো ভিতৰত। কেতিয়াবালে নহয় কেতিয়াবালে নিশ্চয় কৰিম। তুমি নিজেই কৈ আছা যিহেতু আৰম্ভণিৰ কোনো সময়ো নাথাকে, বয়সো নাথাকে, গতিকে ইমান যোগাত্মক মানে চিন্তাৰ তুমি গৰাকী, গতিকে আমাৰ শুভেচ্ছা থাকিলে নিশ্চয় এদিন তোমাৰ কণ্ঠৰ গান আমি শুনিবলৈ পাম। মই পুনৰবাৰ সুনিতা মেধিৰ ওচৰলৈ আহিছো। আপোনাৰ এনেকুৱা কিবা ইচ্ছা আছে নেকি? আপুনি খেলিলে, আপোনাৰ খেলৰ লগত জড়িত আছিলে, আপোনাৰ পৰিয়ালটো খেলৰ লগত জড়িত, তাৰোপৰি আপোনাৰ আৰু আপুনি কি কৰি ভাল পায়? মইতো কৈছোৱেই মই ছবি আঁকি ভাল পাওঁ। হয়, এনেকুৱা কিবা ইচ্ছা আছে নেকি যিটো এতিয়ালৈকে মানে পূৰণ নহলে? তেনেকে নাই, তথাপিও মই এটা সপোন বুলিবই পাৰি, এখন ভাল কিতাপ লিখাৰ মন আছে মোৰ। তাকো নিজৰ আত্মজীৱনী। মই মোৰ স্বামীক কৈয়ে থাকো, মই এটা বয়স পালে আমাৰ জীয়ৰীজনী তাই ডাঙৰ হলে দায়িত্বৰ পৰা কিছু আজৰি হোৱাৰ হয়, ঠিকে কৈছা ময়ূৰী, হলে এখন কিতাপ লিখিম জীৱনৰ অভিজ্ঞতাবোৰৰ বিষয়ে। বিশেষ একো নাই, সকলোৱে পঢ়িব পাৰিব আৰু মোৰ জীৱনৰ বিষয়ে জানিব পাৰিব।
খুবেই মানে ভাল লাগিলে আপোনালোক তিনিগৰাকীৰে যে সকলোৰে অন্তৰত কিবা এটা ইচ্ছা এতিয়াও আছে, যদিও আপোনালোকে বহুতখিনি তাৰে পূৰ্ণ কৰিছে, অৱসৰৰ সময়খিনি নিজে সুন্দৰকৈ কটাইছে, কিন্তু তাৰ মাজতো আমি দেখিছো যে আপোনালোক তিনিগৰাকীৰে অন্তৰত একোটা ইচ্ছা থকাৰ দৰে হয়তো বহুতো মহিলাসকলৰ অৱসৰৰ সময়খিনি তেওঁলোকে কটাবলৈ বিচাৰে। আৰু আমি আজি এইটো সিদ্ধান্ততে উপনীত হ'ব পাৰো যে যদি আমাৰ একান্ত ইচ্ছা থাকে, আমি হাজাৰ ব্যস্ততাৰ মাজতো আমাৰ নিজৰ মনৰ কাৰণে, আমাৰ নিজৰ সেই কামটোৰ প্ৰতি থকা ভালপোৱাখিনিৰ কাৰণে আমি সেই কামটোৰ কাৰণে কিছু সময় উলিয়াব পাৰো, যি আমাৰ অন্তৰক সুখী কৰে। অন্তৰক সুখী কৰিলেহে আচলতে আমি বাকী সকলকো, মহিলাসকলে বাকী সকলকো আগুৱাই নিব পাৰিম। খুবেই ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি। আমাৰ খুব ভাল সকলোকে ধন্যবাদ জনালো। ধন্যবাদ। শ্ৰোতাসকল, এই আলোচনাটিৰ পৰা আমাৰ গৃহিণীসকলে নিজৰ নিজৰ সমস্যাৰ সমাধান পালে বুলি আমি আশা কৰিলো। এই আলোচনাটিৰ আঁত ধৰিলে ময়ূৰী দত্তই আৰু আলোচনাটিত ভাগ ললে প্ৰিয়ম্বদা ডি নয়ন, সুনীতা মেধি আৰু ডলি দেৱীয়ে। শ্ৰোতাসকল, ইয়াৰ লগে লগে আজিলৈ আমাৰ বুলনিও সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম দেওবাৰৰ বুলনিত। আজিলৈ বিদায় লৈছো। নমস্কাৰ।